জীৱনটোক সেউজ কৰি তোলাৰ আশা মোৰো আছিল বিশ্ববিদ্যালয়ত নোৱাৰিলেও গাঁৱৰ সুনাম অৰ্জন কৰা বনভাগ কলেজত তোমাৰ সৈতে একেলগে পঢ়াৰ প্ৰবল আগ্ৰহ। কিন্তু কি কৰিম, মই যে ক্লাছৰ এজন অলগদ্ধ ল'ৰা আছিলোঁ, যাৰ লগত ফেৰ মাৰিব পৰাকৈ মোৰ মন মগজুৱে কেতিয়াও ঢুকি পোৱা নাছিল। সেই গাঁৱৰ হাইস্কুলখনতে মোৰ পঢ়া জীৱনৰ সমাপ্তি ঘটিল। তুমি হয়তো এতিয়া বহু দূৰত বহু আশা বুকুত বান্ধি চহৰত থিতাপি ল'লা, আৰু আমিবোৰ এনেকৈ থাকি গ'লোঁ গাঁৱৰ বোকা মাটি খামুচি। তুমি দেখোন নাহিলাই যোৱাবেলিৰ দৰে এইবেলিও গাঁৱৰ নামঘৰৰ চোতালত আয়োজন কৰা ভাওনাৰ সীমাহীন ৰস বুটলিবলৈ। কিয়, পাহৰি গ'লা নেকি পখিলা খেদি ফুৰা নামঘৰৰ চোতালখন? পাহৰি গ'লা নেকি আম জাম লেটুকেৰে ভৰা গাঁওখন? সিদিনা গাঁৱৰ কেঁচা আলি বাটটোৰে সোমাই অহা ইণ্ডিকা গাড়ীখন ফচি যোৱাত আমিবোৰ কিমান কষ্ট কৰি ৰাস্তাটো পাৰ কৰি দিলোঁ। গাড়ীৰ ভিতৰত হেনো তুমিও আছিলা। তেনেহ'লে কিয় পাহৰি গ'লা অন্তত এষাৰি মাত লগাবলৈ? তুমিতো আগতে তেনেকুৱা নাছিলা। গাত গা লগাই ফুৰা ছোৱালীজনী ইমান সলনি হ'লা কেনেকৈ? শুনিছোঁ তুমি হেনো আজিকালি ডাক্তৰ প্ৰফেচাৰবোৰৰ লগত সেইদিনৰ দিনটো কটোৱা। ভালেই লাগিছে দিয়া। পাৰিলে মাজে সময়ে আমাৰ গাঁৱলৈ আহিবা, গাঁৱৰ সোণোৱালী ধাননিৰ সুবাস ল'বলৈ, আৰু কেতিয়াবা বানে জুৰুলা কৰা বঙাল গাঁওবাসীৰ খবৰ ল'বলৈ। তুমি এতিয়া য'তেই আছা সুখতে থাকা, মাথো চাবা যাতে চহৰীয়া ঢৌৱে তোমাক ক'ৰবালৈ উটুৱাই নিব নোৱাৰে, আৰু তাৰ বাবে নিজক সাৱধানে চলিবা। ইতি তোমাৰ গাঁৱলীয়া প্ৰেমিক।